হেল্ল' ত্ৰিদল কি খবৰ? শুনিছো হে। বৰ দুখ লাগিল। মেমেজনক কিমান মৰম কৰিছিল ন? বৰ বেয়া লাগিল দেই, বৰ বেয়া লাগিল। মেমৰ বোলে COVID-19 আক্ৰান্ত হৈ অক্সিজেন নেপাই চটফটাই মৰিছিল। বৰ দুখ লাগে দিয়া। পিছে মই এটা কথা ভাবি আছিলো, মেম বাৰু দেচোন অসুখ হৈ অক্সিজেন নেপাই মৰিল, কিন্তু আমিতো এতিয়া নেচাৰেলি অক্সিজেন নেপাই মৰিব লাগিব। কাৰণ চাবা, আমি আজিকালি গছ বনবোৰ কাটো, তাৰপিছত সেইবোৰ জেগাত কল কাৰখানা বহাওঁ, আৰু আমি গাড়ী মটৰ চলাওঁ, আৰু জনসংখ্যাটো বৃদ্ধি পাইছে। আমি তাৰ কাৰণে বেছি গছ ৰুবহে লাগে, কিন্তু আমি তাৰ জেগাত গছ গছনি কাটি আছো। মই এটা কি বস্তু ভাবিছো জানা, আমি যদি সকলোৱে গছ ৰোৱা আৰম্ভ কৰো, তেতিয়া ভাবাচোন কিমান ভাল হ'ব। এতিয়া এইখিনিয়ে চোৱাচোন, এইবোৰ চব আমাৰ মায়ে লৈছে। এতিয়া আমাৰ মাটি কম আছে দিয়াচোন, সেইকাৰণে আমি এইখিনিয়ে ৰুইছো। কিন্তু যাৰ মাটি বেছিকে আছে, তাত ৰুব পাৰে, বা ওচৰত যদি খোলা জেগা আছে তাত ডাঙৰ গছ লগাব পাৰে, বা নদীৰ পাৰ সেনেকুৱা ধৰণৰ জেগাবোৰত। আৰু মই কি কথা ভাবিছো জানা, আমি দুয়ো কালি স্কুললৈ আহিম আৰু মেমৰ স্মৃতিত বিশেষকৈ দুজোপাকে গছ ৰুম, আৰু বন্ধুবিলাককো ক'ম তাহাঁতেও ৰুব। তাৰপিছত আমি সেই দুজোপা গছ ৰুই মেমৰ তাত নামটো লিখি থৈ দিম, যাতে যোনবোৰ ল'ৰা ছোৱালী ভৱিষ্যতে পঢ়িব তাহাঁতেও গম পাব যে এজন মেম মৰিছিল আৰু তেওঁৰ নামত এই দুজোপা গছ ৰোৱা হৈছিল। আৰু অকল আজিয়ে নহয়, আমি কাৰোবাৰ আমাৰ নিজৰ জন্মদিন হ'লে বা আমাৰ মা দেউতাৰ বিবাহ বাৰ্ষিকী হ'লে আমি তাত সেই উপলক্ষেও আমি এজোপা গছ ৰুব পাৰোঁ। যাদৱ পায়েঙৰ নাম শুনিছা? সেই যাদৱ পায়েঙে অকলে এখন হাবি সৃষ্টি কৰিছে। এজন মানুহে যদি এখন হাবিৰ সৃষ্টি কৰিব পাৰে, আমি কিয় নোৱাৰো? আমিওতো পাৰো ন। আমি যদি সকলোৱে মিলি যদি গছ ৰোৱা আৰম্ভ কৰো, ভাবাচোন পৰিৱেশৰ কিমান আমি উন্নতি কৰিব পাৰিম। এতিয়া আমি কালি স্কুলত ভালকে কথা পাতিম ন? ঠিক আছে দিয়া। বাই বাই।